ওয়েলকাম ব্যাক টু দ্য চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া দেখিছে মই চাদৰ মেখেলা পিন্ধিছোঁ। মই যাবলৈ ওলাইছোঁ আজি যেহেতু সোমবাৰ, চ' ওচৰতে মন্দিৰ এটা আছে, শিৱ মন্দিৰ এটা, চ' তাত যাম বুলি পেলাই ওলাইছোঁ। পিছে বতৰ বেয়া, চ' চাই লওঁ। চ' আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ, 6টামান বাজিলে নেকি, 5:45 মান। চ' উঠি কিনে ৰুম চুম মচি গা পা ধুই ল'লোঁ। এতিয়া মন্দিৰত যোৱা যোগাৰখিনি কৰি লওঁ বাৰু। বাকীখিনি যোগাৰ হৈছে বুট, এয়া তামোল পাণ, আৰু এতিয়া অলপ দুটামান ফুল লৈ আহোঁ। এইখন আমাৰ ফুলনিখন। চ' এয়া ফুল আনিলোঁ, মানে বৰষুণ বতৰ যে বৰষুণ অলপ দি আছে, চ' সেইকাৰণে ফুলবিলাক ফুলা নাই। কেইটামান ফুলি আছিল, এইকেইটা লৈ ল'লোঁ। চব যোগাৰ হৈ গ'ল, মানে গাখীৰ নহ'ল, আমাৰ মানে গাই আছে, কিন্তু আজি মানে অলপ সোনকালে ওলাইছোঁ যে সেইকাৰণে এতিয়ালৈ গাই দিব পৰা নাই। চব আমি এখনত গ'লোঁ, গৈ পেলাই গাখীৰৰ কথা কৈ থৈ আহিছোঁ। এতিয়া আনিব যাওঁ, আৰু তাৰ পৰা আনি আহি গৈ আছোঁ মানে। এয়া পালোঁ আহি কেঁচা গাখীৰ, মানে নাপাকা গাখীৰটো। এতিয়া যাম, এয়া মা আৰু মই যাম এতিয়া। চব ব'লক, এইটো মন্দিৰটো পালোঁ আহি। এতিয়া ব'লক। বেলপাতো পালোঁ, দাদাহঁতে ছিঙি দিলে। চ' হৈ গ'ল মোৰ ভগৱানৰ পৰা আশীৰ্বাদ লোৱা, ভগৱানে যাতে সকলোকে ভালে ভালে ৰাখে। আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, আৰু এনেও শাওণ মাহত সোমবাৰত মানুহে শিৱ পূজা কৰিব আহে। চ' আমিও আহিলোঁ আজি। ইয়াৰ আগৰটো সোমবাৰত যাব নহ'ল, মোৰ অলপ অসুবিধা আছিলে সেইকাৰণে। চ' এইটো সোমবাৰত আহিলোঁ, আৰু এতিয়া মই ইয়াৰ পৰা আকৌ মই স্কুলত যাম। চ' আকৌ অলপ দেৰিকৈ লগ পাই আছোঁ। মন্দিৰৰ পৰা আহি পালোঁ, আহি পাই হাতখন ধুই দিলোঁ, মানে সেন্দুৰ লগাই দিছিলোঁ। সেন্দুৰ লগাওঁতে হাতখন একদম পূৰা ৰঙা হৈ গ'ল। এতিয়া বুট খাই আছোঁ। আৰু আজিৰ পৰা যিহেতু স্কুলবিলাক খুলিছে, কিছুমান স্কুল আজিৰ পৰা খুলিছে আৰু কিছুমান স্কুল কালিৰ পৰা খুলিব, মংগলবাৰৰ পৰা। আমাৰ আজিৰ পৰা খুলিছে, সোমবাৰৰ পৰা। চ' এতিয়া মই অলপ কিবা এটা খাই, ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাছিলোঁ, ত' অলপ কিবা এটা খাই মই স্কুললৈ যাওঁ। আকৌ তাৰ পৰা আহি আপোনালোকক লগ পাই আছোঁ বাৰু। আৰু তাৰ পৰা সোনকালে আহি পালোঁ, আহি পাই এয়া দাব নাৰিকল এটা খালোঁ। আৰু এয়া এতিয়া মাহঁতে কঠীয়া তুলি আছে, মা আৰু দেউতা লগ লাগি। এতিয়া আমাৰ মহাৰাণী মাছ লাগে, মাছ নহ'লে ভাত নাখায় মহাৰাণীয়ে। সেইয়া তাতে এইটো দেউতা আৰু ইয়াৰ ওচৰৰ মামী দুটামানে লগ লাগি আমাৰ পথাৰত ভুই ৰুই আছে। আজিৰ পৰা আৰম্ভ কৰিছে ভুই ৰোৱা। আজিৰ ভিডিঅ'টি এইখিনিয়ে। তো তেতিয়াহ'লে বাই বাই।